আজি বহুত দিনৰ মোৰ ভিডিঅ' এটা লৈ আহিছে আপোনালোকৰ মাজলৈ ধামাকা হৈ যাব বলকচোন চাওঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কাতি বিহু দিনাখনৰ পৰাই। আজি মানে মই ভিডিঅ'টো 3 দিনৰ ভিডিঅ' একেলগত মিক্স কৰি এটা ভিডিঅ' দিম দেই। এইটো হ'ল আমি মানে কাতি বিহু আগদিনাখন মানে দুদিনমানৰ আগত আমি ইয়াত নাম গাবলৈ বুলি গৈছিলোঁ ডুমডুমাত। মুঠতে 1000জনীৰ আমি নামতীয়ে নাম লৈছিলোঁ জুবিন দাৰ কাৰণে। এইফালে দেখিছেনে আমি নাম চাম লৈ মেলি ভোক লাগিলে তাকে খাবলৈ বুলি আহিলোঁ। খাই মেলি আকৌ পিছদিনাখন কৈছোঁৱে নহয় কাতি বিহু, তাকে তুলসী ৰুইছোঁ। আৰু আমি বোলে তুলসী তলত মানে সকাম পাতিব নালাগে, কিহৰ অসমীয়াহে বুলি নক'ব আকৌ, আমি বোলে দামোদৰীয়া মানুহ। তাকে এয়া চাকি গছকে একদম জ্বলাই দিছোঁ আৰু মনটোৱে নামানে, যিহেতু আগতে মাহঁতৰ ঘৰত প্ৰত্যেকবাৰেই আমি তুলসী তলে মানে তুলসী সকাম খাবলৈ যাওঁ বুলি ক'ব লাগিব কাতি বিহু। তাকে এয়া আকৌ আমাৰ ওচৰতে আকৌ পোৱালিখনে এয়া লটাৰী টিকেট খেলাইছে, তাকে অকণমান চাবলৈ বুলি আহিলোঁ, চবেই আহিছে। তাকে এইবাৰ এনেকৈ তেল ৰখি আছোঁ আৰু আমাৰ এনেকৈ তেল দি আছে, তেল দি লৈ লোৱা মই কেমেৰা ধৰি আছোঁ। হেপী দিৱালী। আমি ফটকা ফটকা অকণমান দেখালোঁ নহয়। মোৰ ভিডিঅ'টো ইউটিউবতে দিম, চবতে আপোনালোকে মৰম দিব আমাৰ দুটাকে। কিবা এটা কৈ দিয়া, হেপী দিৱালী কৈ দিয়া অসমবাসী। ইউটিউবত ভিডিঅ' বনাইছোঁ, আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব যেন। এইফালে পাপাই আকৌ আটাখিনি মঠি দিছে। এইকেইদিন আকৌ মোৰে পাল দেই, মানে পাকঘৰৰ কাম জিম্মেদাৰী মোৰে কাম। এইফালে মই চব্জিখিনিও বহাই দিছোঁ, এইফালে পাপাই আটা মঠি দিছে। আৰু এইটো হৈছে নেক্সট দিনা, সেইদিনাখন লক্ষী পূজা আছিলে আৰু আজি হৈছে কাতি বিহু। কাতি বিহুৰ দিনাখন আৰু যি নহয় হয়নে, আমাৰ যিহেতু কাতি বিহু নহয়, কালী পূজা। এইটো মানে দেৱালী হয়, মই পাহৰি গৈছোঁ, ভিডিঅ'টো কৰিছোঁ নহয় এতিয়া মনত পৰিছে। দেৱালীৰ দিনাখন এইফালে আমি লাল চান দিবলৈ গ'লোঁ আৰু এইফালে হাঁহ মাংসও বনাব লাগিব, যিহেতু হাঁহখিনি কাটি দিলে আমি এতিয়া গধূলিহে খাম। এইফালে আকৌ আমি গধূলি প্ৰথমে আমি মানে চাকি তাকি জ্বলাই লৈছোঁ। এইফালে মই হাঁহ মাংসখিনি মেৰিনেট কৰি লৈছোঁ। হাঁহ মাংসৰ ৰেচিপি লাগে যদি মই দিম, কমেণ্টত জনাব। চিনি নাপাওঁ মই, এইকেইটাহে চিনি পাওঁ। থাউজেণ্ডটো ফুটাইলোঁ, শ্বৰ্টটো পিছত ফুটাবা। হেৰিটো ফুটাবা আকৌ। সেইটো ফুটাব, সেই ফুটাই লওঁ। মোবাইলটো লৈ যা। এইফালে মোৰ লগৰ বুলিও ক'ব লাগিব, মোৰ বাই বুলিও ক'ব লাগিব, মোৰ খুৰী বুলিও ক'ব লাগিব, মানে চব মানে আমাৰ এইফালৰ পৰা খুৰী বুলি মাতিব লাগে। কিন্তু এনেকৈ আমি যেনেকৈ ঘূৰি ফুৰোঁ আমি লগৰ বুলিও ক'ব লাগিব হয়নে। এনেকৈ আমাৰ ঘৰলৈ আহিলে তাহাঁতে দেৱালী বুলি এনেই আৰু ৰাস্তাই ৰাস্তাই ফুৰি ভাল লাগে নহয় দেৱালীৰ দিনাখন। আমাৰ এখেতে আৰু ভাইটি সদায় ফটকা অকণমান ফুটালে। যিহেতু এবাৰ দেৱালী ইমান বেছি ভাল হোৱা নাই, হ'লেও অকণমান ফূৰ্তি কৰিছোঁ আৰু যিহেতু কৰিবই লাগিব, পোৱালি আছে আমাৰ, পোৱালি ওচৰতে আছে। সি ফটকা ফুটাম বুলি ক'লে, তাকে আনিলে। ইয়াত দেখিছেনে সি ফটকা ফুটাম বুলি ক'লে ভিতৰত সোমাই গ'ল, আৰু আমিও ফটকা গৈ পিনি মানে প্ৰথমে সিহঁতে ৰখি আছোঁ আৰু আমি চবেই গীত গাল ভিতৰত সোমাই গ'লোঁ। দেখিছেনে এইফালে পোৱালি ফটকা ফুটাম বুলি ক'লে সিটো আগতেই সোমাই গ'ল। কি জমনি নহয় দেই, আমি ভিতৰত সোমাই গ'লোঁ ফটকা ফুটোৱা মানুহ চাওকচোন। এইফালে শ্বৰ্টো ফুটাইছিলে ভাইটিয়ে, যিহেতু সৰু ল'ৰা ফুটাকৈ নহয় জানো, এতিয়ানো কি জানে। আৰু এবাৰ ইমান বেছি ফূৰ্তি লগা নাই, যদিও আমি আছোঁ, যদিও আমি এনজয় কৰিছোঁ এনেকৈ, হ'লেও মানে ইমান বেছি মানে মনৰ পৰা কেতিয়াও মানে ভাল লগা নাই আৰু নালাগে যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায়। আমি যুঁজিব লাগিব, আমি আগবাঢ়ি যাম, আমি সদায় জুবিন দাই যেতিয়ালৈকে ন্যায় নাপায় আমি তেতিয়ালৈকে
ন্যায় বিচাৰিম। যদি ন্যায় নিদিয়ে আমাক চৰকাৰে কৈ দিব, আমি নিজে ন্যায় ল'ব পাৰিম। আৰু সেই পাখণ্ডকেইটাক আমাৰ আগত উলিয়াই দিব। তাহাঁতৰ এডোখৰ যদি মাংস থাকে নহয়, যদি উলিয়াই দিয়ে মানে এডোখৰ মাংস বিচাৰি পাবলৈ টান হ'ব নহয়নে? এইফালে আজি আকৌ লাষ্ট ভাষণ দি আমাৰ ঘৰৰ আগফালে দি ভাষণ কৰিবলৈ বুলি নিয়ে। তাকে আমি এইফালে চাউল ছটিয়াবলৈ বুলি আহিলোঁ, ধূপ চুপ জ্বলাই ল'লোঁ। আজি লাষ্ট কাতি বিহু হৈ ওলাইছে। আজি মানে ভাষণ দেৱালীও, কালী পূজা। তো এইফালে আমি চবেই নিয়ম কৰি লৈছোঁ। পুৰা মানুহখিনি মানে আহিব। আমিও গাড়ীখনৰ পিছে পিছে নাচি নাচি এডোখৰলৈকে পাই গ'লোঁ। দেখিছে এই ফূৰ্তিটোৱে আমেজ মানে ভাল লাগে। আমাৰ এইডোখৰ অঞ্চলতে ইমানখন ওলাইছে। আমাৰ যিটো কালিমাৰ বিসৰ্জন কৰিব বুলি ওলাইছে, এইফালে গোটেইখন ওলাইছে। আমাৰ ইয়াত মানে ইমান ভেদ-ভাৱ নাই। অসমীয়া, আদিবাসী, বেংগলী চব মানে মিক্স। ইয়াতে আমি চবেই একেলগ কৰোঁ। এইফালে আকৌ আমাৰ এখেতে বেণ্ড পাৰ্টিয়ে পেঁপাটো বজাবলৈ চেষ্টা কৰি আছে, নাজানে। আজিৰ ভিডিঅ'টো ইমানে আছিলে। নেক্সট ভিডিঅ'ত লগ পাম। বাই।